Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা হল ভিডিঅ'লৈ আজিও লৈ আহিছো চাদৰ মেখেলা আজি হয়তো মিছৰ এটো লাষ্ট ভিডিঅ' বুলিও ক'ব পাৰে কাৰণ মিছৰ পৰা মই চাদৰ মেখেলা আনিবলৈ আৰু এৰিম মানে মই নিজাকে কিছুমান চাদৰ মেখেলা আনি পেলাই আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম দেখুৱাবলৈ নহয় আপোনালোকে যদি ইচ্ছা কৰে ল'ব পাৰিব মই WhatsApp নম্বৰটো দিম আপোনালোকক তাৰ এটোৰ পিছত তাৰ নেক্সটটো হয়তো ভিডিঅ' হ'ব পাৰে আৰু আপোনালোকেতো জানেই মই মিছৰ পৰা আনা চাদৰ মেখেলাবিলাক যদি ভাল হয় আপোনালোকৰ আগত ভাল বুলিয়ে কওঁ যদি বেয়া হয় বেয়া বুলি কওঁ এটা ব্যৱসায় সৰুকৈ কৰিম বুলি ভাবিছো আৰু যদি আপোনালোকেও সহায় সহযোগ কৰে তেতিয়াহ'লে হেতু কাৰণে আনিম আৰু ইয়াৰ নেক্সটটো হয়তো ভিডিঅ' মই মোৰ চাদৰ মেখেলা ৰিসেলিংৰ ওপৰতে হ'ব হয়তো যদি আপোনালোকৰ মন যায় মই দেখুৱা কাপোৰবোৰ পছন্দ লাগে তেতিয়া আপোনালোকে ল'ব পাৰে মই WhatsApp নম্বৰ দিম মই এটা কথাখিনি নকওঁ যেতিয়া আপোনালোকক দেখুৱাম মই চাদৰ মেখেলাবোৰ তেতিয়া ক'ম আজি তেতিয়াহ'লে মিছৰ এটো লাষ্ট ভিডিঅ' বুলিও ক'ব পাৰে হয়তো মই আকৌ মোৰ মন গ'লে মই আনিব পাৰোঁ কিন্তু অহা চাদৰ মেখেলা জুৰি আমি চাওঁচোন আহক কেনেকুৱা মেখেলা এইটো হ'ল হালধীয়া এইটো হ'ল আচলখন এইটো আচলটো দেখিছে ধুনীয়া লাগিছে কাপোৰযোৰ বহুত ধুনীয়া কাপোৰ এনেকে মাজত ইয়া সৰু সৰু ফুল আছে যিটো চবতকৈ ভাল লাগিছে এনেকে গেৰৰ ডিজাইন আছে এয়া গেৰৰ ডিজাইনত আছে কাপোৰযোৰ ভাল লাগিছে সেইটো কাৰণে এনেকে আৰু ইয়াত দিছে ইয়া সাইড পটি এইটা হ'ল সাইড পটি তাৰপিছত এইটো হ'ল ব্লাউজ পিস এনেকুৱা ডিজাইনৰ ব্লাউজ পিসটো মেখেলাখন এনেকুৱা ডিজাইনৰ এয়া এইটো হ'ল এখন হ'ল মেখেলা বহুতে মানে ধৰক ল'বলৈ ভয় লাগি থাকে কাপোৰযোৰ কেনেকুৱা আহিব কি কথা তেনেকুৱা লাগি থাকে বাৰু চবৰে লাগে কাৰণ অনলাইনৰ কথা ল'ব পাৰে কাপোৰযোৰ বেয়া নহয় গেৰৰ ডিজাইন আছে কাপোৰযোৰ ভাল লাগিছে ল'ব পাৰে আপোনালোকে আমাৰ অনলাইনত কাপোৰবোৰ ল'বলৈ ভয় লাগে হয় বাৰু ভয় লাগে কিজানি কিছুমান কাপোৰ বেয়াও আহে কিন্তু মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ মই বৰ্তমান ইমান বেয়া কাপোৰ পোৱা নাই কিন্তু দুই এবাৰ পাইছোঁ বাৰু নোপোৱা নহয় ময়ো পাইছোঁ আৰু ছেকেণ্ড কাপোৰ ধুনীয়া কাপোৰ এয়া দেখিছেনে এনেকুৱা ডিজাইনৰ এখন হ'ল চাদৰখন এইযোৰটো এনেকৈ গুণাতে কাম কৰি থোৱা আছে আজিকালিতো চব কাপোৰ গুণাত কাম কৰি থোৱাই থাকে এনেকুৱা ডিজাইনৰ আৰু এনেকৈ ব্লু আছে এয়া ব্লুত অলপ অলপ ফুল আছে ব্লু আৰু গুণাত হয় কাপোৰযোৰ আৰু এইযোৰ পাৰ্পল কালাৰতে এনেকুৱা ডিজাইনৰ দেখিছে এখন হ'ল চাদৰখন আৰু এইটো হ'ল আচল হ'ল মেখেলাখন এনেকুৱা ডিজাইনৰ এখন হ'ল মেখেলাখন ভাল লাগিছে কাপোৰযোৰ বিৰাট ধুনীয়া আজিকালি চাদৰ মেখেলাবোৰ আমাৰ পাটৰ কাপোৰ বিশেষ কমেই পিন্ধে মানুহে মেখেলাখন এনেকুৱা এয়া দেখিছে মেখেলা হয় এখন ভাল লাগিল সাইড পটি এনেকুৱা সাইড পটি মেখেলাখনো আহল বহল মই দেখুৱাই আজি কাপোৰখিনি মেখেলাবোৰো বহুত আহল বহল ইমান যে ঠেক তেনেকুৱা নহয় আপোনালোকে ল'ব পাৰে কাপোৰবোৰ ধুনীয়া আহিছে আৰু প্ৰথম মই যোৱাটো ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ এযোৰ কাপোৰ দেখিছেনে মনত আছেনে এযোৰ কাপোৰ দেখাইছিলোঁ কিন্তু এযোৰ নিচিনা মই আজি এযোৰ অলপ একেই এয়া দেখিছেনে কালাৰ আৰু এযোৰৰ লগত এযোৰৰ কালাৰো একেই কালাৰবোৰ চব একেই আহিছে কিন্তু কাপোৰ খেলাখন এযোৰ কাপোৰ আপোনালোকে দেখিছে চাগে মিছ'ত বিৰাট ধুনীয়া কাপোৰ মই এনেকুৱা ভাল আহিব বুলি ভবা নাছিলোঁ কাপোৰযোৰ এখন হ'ল মেখেলাখন এনেকুৱা ডিজাইনৰ বিৰাট ধুনীয়া লাগিছে কাপোৰযোৰ কালাৰ ধুনীয়া কাম ধুনীয়া গুণাতে আছে এযোৰ কাপোৰো চিলভাৰত আছে চিলভাৰ গুণাটোত আছে ভাল লাগিছে বিৰাট ধুনীয়া লাগিছে কাপোৰযোৰ এখন হ'ল মেখেলাখন পিচটো এইটো ব্লাউজ পিচ দিছে লগত ব্লাউজ পিচটো এনেকৈ সৰু সৰু ফুল আছে এইটো ডিজাইনৰ এনেকুৱা ডিজাইনৰ এয়া দেখিছোৱা টাইপৰ সৰু সৰু এনেকৈ গোটেই বডিটোত ব্লাউজটো এনেকৈ ফুল আছে চিলালে বহুত ধুনীয়া লাগিব চাদৰখন হ'ল এইখন ধুনীয়া লাগিছে চাদৰখন এইটো হ'ল চাদৰৰ আচলটো গুণাত কাম কৰি থোৱা আছে চিলভাৰ গুণাটোত কাম কৰি থোৱা আছে গোটেই চাদৰখনত এনেকৈ সৰু ডাঙৰ মিলি কলকা টাইপ আছে এনেকুৱা গোটেই চাদৰখন এনেকুৱা ডিজাইনৰ এইটো হ'ল আচলটো গোটেই আৰু এইকেইটা হ'ল সাইড পটি এইকেইটা সাইড পটিকেইটা দিছে কাপোৰযোৰ ভাল লাগিছে আপোনালোকে ইচ্ছা কৰিলে যোৰ কাপোৰ ল'ব পাৰে মই কোড নাম্বাৰটো দিছোঁ আৰু স্ক্ৰীনত দেখিছে দামটো বহুত কমতে পোৱা যায় এইযোৰ এনেকুৱা ডিজাইন
পিন্ধি পিন্ধি অলপ ঠিক আছে মোৰ মিছৰ হ'ল আজি ইমানেই মই মিছৰ চাদৰ মেখেলাখিনি আজি দেখালোঁ আপোনালোকৰ কেনেকুৱা লাগিল নাজানো যদি ভাল লাগিলে মোৰ মতে ভালেই লাগিব যিকেইযোৰ মই কাপোৰ দেখাইছোঁ কাৰণ সেইকেইযোৰ কাপোৰ এযোৰো বেয়া কাপোৰ নহয় গোটেইকেইযোৰ ধুনীয়া কাপোৰ ভাল কাপোৰ আৰু মিছৰ ঠিক আছে আজিলৈ আহোঁ তেতিয়াহ'লে মোৰ হল ভিডিঅ' ইমানে যদি আপোনালোকৰ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে আকৌ আগৰ দৰে কৈছোঁ ছাবস্ক্ৰাইব কৰি যাব আৰু যদি আপোনালোকৰ মই আকৌ নেক্সটটো মই কৈছোঁ আপোনালোকক যে মই হল ভিডিঅ' নহয় ভাল লগা কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব হোৱাটছএপ কৰিব পাৰিব যদি আপোনালোকৰ ল'বলৈ মন আছে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু নেক্সটটো হল ভিডিঅ' দুৰ্গা পূজা আগে আহি আছে আপোনালোকে মোৰ কাপোৰবোৰ ল'ব পাৰিব ঠিক আছে মোৰ হল ভিডিঅ' ইমানেই আৰু ভিডিঅ'টো চোৱাৰ বাবে ইমানখিনি মোক সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ